নীৰৱৰ প্ৰেমিকা এজনী কেঞ্চাৰ ৰোগত আক্ৰান্ত। তাই যেন ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাইকিয়া হৈ পৰিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে যেন এৰি যাব মন নাছিল। কিন্তু কেঞ্চাৰ আক্ৰান্ত ছোৱালীজনীয়ে তাইৰ প্ৰেমিকক কৈছিল, মইতো মৰি যাম, কিন্তু তোমাক কোনে ভাল পাব? কোনে তোমাৰ কেয়াৰ কৰিব? কোনে তোমাক শাসন কৰিব? কাজিয়া কৰিয়ে বা তুমি কাৰ সৈতে? তোমাৰতো আছে ৰাতি সাৰে থকা স্বভাৱ, নোখোৱাকৈ থকাৰ বদ অভ্যাস। কোনে তোমাক বাৰ বাৰকৈ খুৱাব? কাৰ গান শুনি তুমি শুই পৰিবা? ছোৱালীজনীয়ে যেন বাৰে বাৰে নীৰৱক কৈছিল, প্লিজ তুমি বিয়া কৰোৱা। মোৰ মৃত্যুৰ আগেই তোমাৰ অন্তত চাব খোজোঁ। তুমি ভালে থাকা, মই নাথাকিলেও। ল'ৰাটোৱে ভেকুৰি উঠে। ছোৱালীজনীয়ে সাবটি সি কয়, চুপ, একদম চুপ। তোমাৰ একো নহয়, তোমাক মই এৰি কাৰো হ'ব নোৱাৰোঁ। নহওঁ কোনোদিনে, মই যেন তোমাক ভাল পাওঁ। তোমাৰ একো নহয়, ভগৱানে এনে নকৰে। ছোৱালীজনীৰ চকুলো বৈ আহে, বুকুৰ কষ্টবোৰ জমা হৈ উত্তপ্ত তীখৰৰ দৰে তীব্ৰ হৈ উঠে। তাই ভাবে এই পৃথিৱীত ভালপোৱাক এদিন এৰিব লাগিব। তাই জানে যে পৃথিৱীত আজি ভগৱানো অসহায় তাইৰ বাবে। তাই নিৰুপায়। তাৰপিছতো ল'ৰাজনৰ মূৰত হাত বুলাই কয়, জানা মোৰ অন্ধকাৰ খুব ভয় লাগে। অথচ চোৱা কেইদিনমানৰ পিছত চিৰস্থায়ী অন্ধকাৰত থাকিব লাগিব। কোৱা না কি কৰি থাকিম? খুব ইচ্ছা হৈছে তোমাৰ বুকুত মূৰটো এনেদৰে আজীৱন ৰাখিবলৈ। ল'ৰাটোৰ চকুৱে মুখে চকু পানী ভৰি পৰে। দুয়োজনে সাৱটি কান্দে নীৰৱে। এনেদৰে 6 মাহৰ পিছত এদিন ছোৱালীজনীৰ মৃত্যু হয়। ল'ৰাটোৱে প্ৰতিটো ৰাতি ছোৱালীজনীৰ কবৰৰ কাষত বহি থাকে। এদিন দুদিনকৈ প্ৰতিটো নিশা পাৰ কৰে। ৰাতি সিও নুশুৱে। এইবাবেই যে ছোৱালীজনীয়ে অলপো অন্ধকাৰ সহ্য কৰিব নোৱাৰে। আজি কিছুদিন ধৰি সিও খুব টেনচনত আছে। কেইদিনমানৰ আগতে ডক্তৰে তাৰো কেঞ্চাৰ ধৰা পেলাইছে। তাৰ মৃত্যুৰ চিন্তা নহয়, একমাত্ৰ চিন্তা তাৰো যদি মৃত্যু হয়, ছোৱালীজনীৰ কবৰত কোনে ৰাতি ৰাতি মমবাতি জ্বলাব? কোনে বুজিব ছোৱালীজনীয়ে যে অন্ধকাৰ খুব ভয় কৰে?